এইফালে যে যামচোন এইফালে একদম ফটোত ক'ৰবাত দেখা যেন লাগিছিল হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে আজি আপোনালোকক এখন খুব ধুনীয়া ৰেষ্টুৰেণ্টলৈ লৈ যাম দেই আচলতে কি হয় জানেনে যোৰহাটত যেতিয়া যাওঁ কিন্তু যোৰহাটত খাবলৈ ৰেষ্টুৰেণ্ট বহুত আছে কিন্তু ৰিজৰ্ট টাইপৰ নায়েই বুলিয়ে ক'ব পাৰি গতিকে মানে কি আৰু অকণমান ওলাই মেলি গৈ অকল খাই আহিবলৈতো ভাল নালাগে দুখন এখন ধুনীয়া ফটোও যাতে উঠাব পাৰোঁ অকণমান ধুনীয়া ভাইব এটা পালে ভাল লাগে যাতে অলপ ঘূৰি মেলিও আহিব পাৰোঁ গতিকে তাকে চাৰ্চ কৰি পেলাই আমি গ'লোঁ যোৰহাটত এখন নতুনকৈ ৰেষ্টুৰেণ্ট খুলিছে লাহে লাহে কৈ আছোঁ আপোনালোকক চাওকচোন কেনেকুৱা পাইছে আৰু এই ধুনীয়া ৰেষ্টুৰেণ্টখন আছে যোৰহাটৰ TRP ৰোড নিয়াৰ লুইট ভেলী একাডেমি খুব ধুনীয়াকৈ ইণ্টেৰিয়ৰ কৰিছে মানে সোমাই আপোনাৰ মনটো ভাল লাগি যাব 2-3টামান ৰুম এক্সট্ৰাকৈ আছে আৰু ৰুমত মানে তেনেকৈ তেওঁলোকে ধুনীয়াকৈ আপোনাৰ ৰুমখিনি ইউটিলাইজ কৰিছে আৰু খুব ধুনীয়া এনভাইৰনমেণ্ট খুব ধুনীয়া ভিউ মানে একদম হোৱাইট এণ্ড ব্লু কালাৰ তাত এড কৰিছে খুব ধুনীয়া এটা ইণ্টেৰিয়ৰ আৰু মানে ৰেচিডেঞ্চিয়েল এৰিয়াৰ মাজত যে ইমান ধুনীয়াকৈ এখন ৰেষ্টুৰেণ্ট তেওঁলোকে বনাব আচলতে গৈ পেলাইহে এইটো বস্তুটো ফিল কৰিব পাৰি খুব বেছি জেগাও খুব বেছি নহয় খুব সৰু এটা জেগা লৈ তেওঁলোকে ইমান ধুনীয়াকৈ বস্তুখিনি মানে প্লেন কৰিছে সেইকাৰণে চাই খুবেই ভাল লাগিছে আৰু আচলতে মই নামটো কোৱাই নাই নামটো হৈছে এখন ডকাছ ৰেষ্টুৰেণ্ট একদম লুইট ভেলীৰ ওচৰতে আছে আৰু খানাৰ কথা লৈ আহিছোঁ এতিয়া আৰু খানা আমি অৰ্ডাৰ কৰিলোঁ ষ্টাৰ্টাৰত আমি খালোঁ ড্ৰামছ অফ হেভেন চিলি মাছৰুম আৰু লগতে বেলেগ বেলেগ ভেৰাইটিৰ মকটেইল আমি খালোঁ আৰু তাৰপিছত আমি খালোঁ মেইন কৰ্চ এইটো তিল দিয়া পৰ্ক ন এইটো প্লেইন দাল এইটো পৰ্ক স্মক পৰ্ক কাৰী আৰু এইটো ডাক ফ্ৰাই আৰু সেইটো চিকেন কাৰী ৰাইচ এইটো হেৰি শুকান মাছৰ চাটনি চবে হাঁহি ওলাই গৈছে মুখত ভাত দেখি পেলাই বহা অংকুৰে ৰ'বই পৰা নাই চাৰ্ভ কৰি দিয়াচোন মোকো এইখিনি পা আকাশখন বিৰাট ধুনীয়া দেখিছে লাঞ্চটো ভালেই লাগিলে খাই পেলাই আৰু খালি মোৰ অকণমান ড্ৰামছ অফ হেভেনটো অকণমান বাৰু ইমানটো খাছ নালাগিলে বাকীখিনি বস্তু ঠিকে আছিলে খুব ধুনীয়া খাবলৈ আৰু মেইনলি যে ভাইবটো বহুতেই ধুনীয়া আৰু আপোনালোকো যাব পাৰে ছানডে দিনাখন বা যিকোনো এটা হলিডেত আপোনালোকে গৈ পেলাই এনজয় কৰিব পাৰে পৰিয়ালৰ সৈতে বা নিজৰ বন্ধু বান্ধৱীৰ সৈতে আৰু তাৰপিছত আমি গ'লোঁ আমাৰ যোৰহাটৰ এখন ধুনীয়া ঠাই শান্তি আশ্ৰম আৰু শান্তি আশ্ৰমৰ পাৰৰ এয়া ধুনীয়া দৃশ্য মানে এয়া এখন হৈছে ব্ৰহ্মপুত্ৰ নদী একেবাৰে ছাইডতে লাগি আছে গতিকে ধুনীয়াকৈ আমি আবেলিটো উপভোগ কৰি ঘৰলৈ ঘূৰি আহিলোঁ লগ পাম অন্য এটা ব্লগত